পইচাটো দি আছোঁ পে'মেণ্ট কৰি আছোঁ ফাইনেলি গাইছ মোবাইলটো লৈ ল'লোঁ এয়া চৰকাৰে মোৰ হাতত কোৱা আমি ভাবা পিঁয়াজ খাই দিছোঁ কিয় The storms we chase are leading us. Yeah, no, I don't wanna. হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছোঁ সকলোৰে বাৰু বহুত দিন মূৰত আজি এটা ভিডিঅ' দিবলৈ গৈ আছোঁ আমি গৈ আছোঁ এতিয়া লাহৰীঘাট যিকোনো মোবাইল আপোনালোকে ফাইনেন্সত ল'ব পাৰিব কোনটো দোকান সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কি কি লাগে ফাইনেন্সত মোবাইল ল'বলৈ তেনেহ'লে আপুনি এই ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকিব আজি বলক বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হ'ল মেকানিকৰ দোকান ইনামুল কম্পিউটাৰ চেণ্টাৰ গতিকে আপোনালোকে যিকোনো মোবাইল যদি নষ্ট হয় ইয়াত আহিব পাৰে গৰিমৰি হ'ল এইটো দোকান আপোনালোকে আহক আৰু জলদি মোবাইলটো ঠিক কৰি লৈ যাওক এতিয়া আমি আছোঁ গৰিমাৰী এতিয়া আমি যাম এইটো গাড়ীটো হ'ল বাইক এতিয়া এইটো চাব পাৰে মানে গৰিমাৰী আছোঁ এতিয়া আমি যাম লাহৰীঘাট ই হ'ল আছান ই হ'ল হৈবুৰ আমি তিনিজন মানে এতিয়া যাম বলক বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ লাহৰীঘাট যোৱা ৰাস্তাটো সবতকৈ বেয়া ৰাস্তাটো হ'ল বোৱালগুৰি স্কুলৰ সন্মুখত যিটো ফ্ৰণ্টত এয়া চাব পাৰে ডাইৰেক্ট স্কুলৰ ফ্ৰণ্টত এইখিনি ৰাস্তা বোৱালগুৰিৰ মানুহে যদি চাই তেনেহ'লে ঠিক কৰিব পাৰে সিমান টকাও খৰচ কৰিব নালাগে গতিকে চাব পাৰে আপোনালোকৰহে ভাল হ'ব বা ৰাস্তাটো বেয়া হৈ আছে আপোনালোকক দেখাটো বেয়া লাগি আছে গতিকে আপোনালোকে কিছুমান মানুহে যদি ঠিক কৰে তেনেহ'লে মই ভাবিম বহুত ভাল হ'ব কাৰণ We'll go through the wastelands, through the highways. অৱশেষত লাহৰীঘাট প্ৰৱেশ কৰিছোঁ লাহৰীঘাট আহিলে এটা মানে সমস্যা হয় এইটো যিটো মানে টমটমৰ যাতায়ত যান বাহনৰ ব্যৱস্থাটো একদম বহুত মানে কি ক'ম মানে এই টমটমৰ কাৰণে লাহৰীঘাট আহিব পৰা নোৱাৰোঁ কাৰণ ডাইৰেক্ট ইটো সিটোত লাগাই দিয়ে মানে এনেকুৱাই অৱস্থা হৈ যায় লাহৰীঘাট মানে টমটমৰ এনেকুৱা অৱস্থাটো হৈ যায় এতিয়া বাৰু নাই কিন্তু অলপ পিছতো হ'ব একদম দামাকাদাৰ ভিৰ হেল্ল' গাইজ ফাইনেলি আহি পাই গৈছোঁ একদম দোকানৰ সন্মুখত আছোঁ আপোনালোকে এতিয়া দেখুৱাম মানে আপোনালোকে যি মানে সমস্যা হয় ইয়াত মানে সমাধান কৰিব পাৰিব আৰু মোবাইল ল'ব পাৰিব যিকোনো মোবাইল যদি নাথাকে এইটো দোকানত আপোনালোকে পাব এইটো হ'ল সেই দোকানটো আপোনালোকক চাই ল'ব পাৰে এইখন দোকানৰ নাম মই ভিডিঅ' লাষ্টতে ক'ম গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক Fueled by them to see the horizon. গতিকে গাইজ আচানে মানে চইচ কৰি আছে মোবাইলটো কোনটো ল'ব গতিকে অৱশেষত ফাইনেল কৰি দিলে মোবাইলটো লোৱাৰ গতিকে এতিয়া কেছ মেমো বনাই আছে মোবাইলটোৰ গতিকে আচানৰ ফিলিংছটো বহুত একদম হেপ্পী লাগি আছে সেইকাৰণে ভালকৈ চাই আছে মোবাইলটো We'll go through the wastelands, through the highways. অৱশেষত ফাইনেলি মোবাইলটো ৰেডি হৈ গ'ল এতিয়া মানে টেম্পাৰটো লগোৱা হৈ আছে গতিকে টেম্পাৰটো লগোৱা হৈ আছে Hold me close till I get up. Time is barely on our side. ফাইনেলি গাইজ মোবাইলটো লৈ ল'লোঁ এয়া চৰকাৰে মোৰ হাতত মোবাইল কিন্তু এইটো মোৰ মোবাইল নহয় যিজনে কেমেৰা কৰি আছে সেইজনৰ মোবাইল এইটো দোকানত আহিছে জাষ্ট এইটো দোকানৰ নাম হ'ল আলিকন কম্পিউটাৰ চেণ্টাৰ ইয়াত আহি আপোনালোকে যিকোনো মোবাইল কিনিব পাৰিব পইচাটো দি আছোঁ পে'মেণ্ট কৰি আছোঁ এতিয়া মানে কেছটো হ'ল আমি ফাইনেন্সত লোৱা নাই ডাইৰেক্ট লৈ আছোঁ সেইকাৰণে অলপ ডিছকাউণ্ট দিছে ঠিক আছে না আৰু আপোনালোকে যদি আহে ইয়াত আহিব পাৰিব ফাইনেন্সত মোবাইল দিব ফাইনেন্সত কেনেকুৱা মোবাইল দিয়ে আপুনি আহি গতিকে চাব পাৰিব তেনেহ'লে আপুনি ফাইনেন্সত ল'ব পাৰিব কি হাঁহি ফাইনেলি এইয়া চাব পাৰে আছেনে মোবাইল লৈ কিমান ফূৰ্তি একদম কৰি আছে অঁ মোবাইলটো দেখাই দিয়াচোন কিয় মই দিম মোবাইল লৈছা তুমি বা মোবাইল লৈছে ন এতিয়া ব'লা যামগৈ এতিয়া ন ব'লা এতিয়া আমি জাষ্ট মোবাইল কিনিবলৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ এয়া চাব পাৰে এইটো চেণ্টাৰ হয় এয়া চাব পাৰে আলিকল কম্পিউটাৰ চেণ্টাৰ ইয়াত আহি আপোনালোকে যিকোনো মোবাইল ইয়াত মানে
ক্ৰয় কৰিব পাৰিব। এইটো বিল দিব আছেনে বিলটো দিব মোবাইল লৈছোঁ ন সেইকাৰণে মানে সি মানে বিলটো দিব। এইটো দোকানত গৈ আছোঁ। এইটো দোকান মানে ভাল লাগে কাৰণটো কি হ'ল মানে খোৱাটো বেলেগ খোৱাত মানে বেলেগ টেষ্টি লাগে সেইকাৰণে ইয়াত যাম। We'll go through গতিকে গাইছ আপোনালোকে হোটেল চাইছে, কিন্তু এইটো হোটেল বুলি ধৰিব নোৱাৰি, ৰেষ্টুৰেণ্ট বুলিহে ধৰিব পাৰি। আচলতে এইটো ৰেষ্টুৰেণ্ট নহয়, ডাইৰেক্ট হোটেল হয়। গেছ এতিয়া আমি আছোঁ এটা হোটেলত। এইটো হোটেলত মানে খালে না বহুত ভাল লাগে সেইকাৰণে ইয়াত আহিছোঁ। ৰেষ্টুৰেণ্টত যোৱা নাই, ৰেষ্টুৰেণ্টত মানে ইমান ভাল নালাগে, এইবিলাক মানে বেলেগ টাইপৰ হয় সেইকাৰণে ৰেষ্টুৰেণ্টত যোৱা নাই। এইটো হোটেলত আহিছোঁ, একদম মজা। ৰেষ্টুৰেণ্টত নাযাওঁ কাৰণটো হ'ল ছাৰ্ভিচ ইমান ভালকৈ দিব নোৱাৰে। ৰেষ্টুৰেণ্ট হ'ব নামত কিন্তু কামত নহয়। কিন্তু হোটেলত আহিলে আপোনালোকে যিবিলাক হোটেলত মানে ছাৰ্ভিচ দিয়ে সেইবিলাক হোটেলত গ'লে মানে বহুত ভাল লাগে। মানে ৰেচপন্স দিয়া যিবিলাক হোটেলে মানে সেইটো ভাল, খোৱাটো ভাল, মানে ৰান্ধাটো ভাল। এনেকৈ নহয় যে ৰেষ্টুৰেণ্টে ভাল ৰান্ধে বা হোটেলে ভাল ৰান্ধিব নোৱাৰে, তেনেকুৱা কথা নহয়। কিছুমান মানুহে চাব ৰেষ্টুৰেণ্ট এনেও খুলি দিছে কিন্তু ৰান্ধাত যিটো সোৱাদ সেইটো ভাল নালাগে, সেইকাৰণে চাই পিটি যাব লাগে। ৰেষ্টুৰেণ্টে নহয়, মানে ৰান্ধাটো হ'ল মেইন, মানে কেনেকুৱা টেষ্টি লাগে সেইটো হ'ল মেইন। নতুন মোবাইল লৈ একদম ফটো তুলি আছে, খাতৰনাক। মাৰা ফটো মাৰা। এয়া আমি বহি আছোঁ, এতিয়া অৰ্ডাৰ দিছোঁ। খোৱাৰ আগতে মানে চাবোনেৰে হাত দুখন ধুব লাগে, সেইকাৰণে আমি এইটো ৰুলটো মানি আছোঁ। আমি এতিয়া খাই আছোঁ বিৰিয়ানী, চিকেন বিৰিয়ানী যিটো হয়, এক প্লেট খাই আছোঁ 100 টকা মাত্ৰ। গেছ এতিয়া একদম খোৱা আমি খাৱা পিঁয়াজ খাই দিছোঁ কিয় এটা গৰু খাই আছোঁ। ফটো মাৰিম ধামাকা মাৰিম একদম আসান। ফাইনেলি টেষ্ট কৰি দিলোঁ ন। days and on we'll go through the wastelands, through the highways, and on we'll go. আছেনে পাৰ্টি দিছে আজি ধামাকাদাৰ। খোৱাটো কেনেকুৱা হ'ল? মজা হৈছে ন? সেইকাৰণে এইটো কওঁ ৰেষ্টুৰেণ্টকৈ এই হোটেলে বেছি ভাল। কি মোবাইলত দিবা নেকি? হা বা আজি কেছ দিব। I don't want no rest. গতিকে গাইজ এইটো হোটেল মানে এনে কি ক'ম, বহুত ভাল, ৰেষ্টুৰেণ্টকৈও মজা ছাৰ্ভিচ দিয়ে। গতিকে আপোনালোকে যদি আহে ইয়াত আহিব পাৰিব। মমতাজ হোটেলৰ নামটো হ'ল মমতাজ গৰম হোটেল। গতিকে আপোনালোকে আহক, গৰম তাজা ইয়াত বস্তু পাব। এইটো চাব পাৰে একদম ধামাকাদাৰ হোটেল। ইয়াত আহি আপোনালোকে খাক, উপভোগ কৰক, মজা হ'ব একদম। এতিয়া আমিতো বিৰিয়ানী খালোঁ, এতিয়া মানে তামোল খাম। মানে আমি বেলেগ একো পাণ চান একো নাখাওঁ, গতিকে অলপ মানে তামোল খাওঁ। সেইটোৱে অলপ মানে কিবা এটা খাই মানে তামোল খাব লাগে, একদম মানে বহুত ভাল লাগে আৰু সেইকাৰণে তামোলটো লৈ আছোঁ। মই ভাবিছোঁ তামোল খাম, সি চোনটো পাণ লৈ দিছে। পাণ মানে প্লেইন পাণ খাওঁ, বেলেগ একো পাণ নাখাওঁ। গতিকে প্লেইন পাণটো মুখত দি দিলোঁ। মমতাজ গৰম হোটেলৰ সন্মুখতে আছে এখন পাণ দোকান। এইটো পাণ দোকানত একদম মজা পাণ দিয়ে, আপোনালোকে আহি একদম মজা উপভোগ কৰিব। এতিয়া ফাইনেলি আমাৰ খোৱা বোৱা চব শেষ হৈ গ'ল। কাম আছিল, এতিয়া মানে শেষ হৈ গৈছে। এতিয়া আমি ঘৰত যাম। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। এইটো ছানগ্লাছটো কিয় লগাইছোঁ, ৰ'দত মানে ছানগ্লাছটো লগালে মানে একো দেখা নাযায়, সেইকাৰণে ছানগ্লাছটো লগাইছোঁ। এতিয়া আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত। এইটো চবত আকৌ আহি গৈছোঁ দোকানৰ সন্মুখত। এতিয়া আমাৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব।